যাব লাগিব এগৰাকী মহিলাৰ দেশত। কেৱল এজনৰ শৰীৰত পৰীক্ষা কৰি আচল তথ্য পাব নোৱাৰি নহয়। মই একো পৰীক্ষা কৰাব নোৱাৰো। ঔষধৰ ৰিয়েকশ্যন আৰু হৈ যায় ভাই, হৈ যায়। আৰু এই দুখন হাতেৰে চৰাইবোৰ মোহাৰি মোহাৰি আচাৰি আচাৰি মাৰি পেলাল। নিজেই কথা দি কথা সলনি কৰিব নাপায়। মহৎ নহয়, এজন চোৰাং বেপাৰী। তেওঁ মৰিলে সমাজৰ একো অনিষ্ট নহয়, বৰং ইমান চিন্তিত যে কিবা সমস্যা? মই তোমাক কিবা কথা দিছিলোঁ নেকি? পাহৰি গ'লো। আইন দেখোন তোমাৰ সন্মুখতে আছে, কোনে সহায় কৰিব? তাতোতকৈ ডাঙৰ কথা এই পৃথিৱীত আটাইতকৈ, কিন্তু নকৰিলে। কিয় জানা? কিয়নো দুই ব্ৰহ্মাস্ত্ৰৰ মুখামুখি সংঘৰ্ষৰ ফলত পৃথিৱীখন হৈ পৰিলেহেঁতেন এটা ধ্বংসস্তূপ। অৰ্থাৎ পৃথিৱীক ৰক্ষা কৰাৰ স্বাৰ্থতে ৰাৱণে নিজৰ বলিদান দিছে। দুয়োটালৈ যাব লাগিব এগৰাকী মহিলাৰ দেশত। মহিলাৰ দেশত? কিন্তু কিয়? যিটো কৰিবলৈ কৈছোঁ সেইটো ফলো কৰা। ওলোটাই প্ৰশ্ন কৰিলে মই খুব বেয়া পাওঁ। চব মানুহৰ দৰে ময়ো একেই। উশাহ লৈ থাকিব খোজো মই, নমৰালৈকে জীয়াই থাকিব খোজো মই। বহুত দায়িত্ব আছে মোৰ, মা, কবিতা, ঘৰ, বহুত দায়িত্ব আছে মোৰ। মই জীয়াই থাকিব লাগিব, এনেকৈ
জীয়াই থাকিব লাগিব মই জীয়াই থাকিব লাগিব মই। ঔষধটো তুমি তোমাৰ গাত ব্যৱহাৰ কৰিবা নে তোমাৰ পত্নী নে মাৰ? নাই ঔষধৰ ৰিয়েকশ্যন আৰু হৈ যায় ভাই, হৈ যায়। চৰি মোৰ দৰে একে সমস্যাত ভুগি থকা আন বহু ৰোগী আছে। আচলতে ঘটনাটো বহুত দীঘলীয়া। আমি এই চহৰখনত হৈ থকা বিভিন্ন অপৰাধৰ অনুসন্ধান কৰি চব দুখ মোৰ যদি তেনেকুৱা এটা ডাঙৰ বেমাৰ নহলহেঁতেন তেতিয়াহ'লে চাহাবৰ হয়তো মই আপুনি এখেত যদিও আমি ইজনে সিজনক চিনি নাপাওঁ, কিন্তু মই নিশ্চিত আমি সকলোকে কিনি মই কৈ আছোঁ তোমালোকে সেই মুহূৰ্ততে টকাখিনি কাঢ়ি গৌতমৰ হাতত এটা বিশেষ স্থানত জমা দিবা। তাতেই তোমালোকৰ কাম শেষ আৰু তোমালোক চিৰ জীৱনৰ বাবে যা বিলাই দে, দেখুৱাই দে মই কাক হত্যা কৰিছোঁ। যা